নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল জন্ম কাহিনীলৈ। আৰু আজি এটা অতিকে স্পেচিয়েল বিষয় লৈ আহিছোঁ। থাম্বনেইল দেখি হয়তো গম পাইছেই, যিহেতু বিহু পাইছেহি। আজিৰ বিষয়টো হৈছে ঢেঁকী, যিটো আমাৰ অসমীয়া পৰম্পৰাত একেবাৰে এৰিব নোৱাৰা বস্তু। তথাপিও আজিকালি প্ৰায় তাৰ ব্যৱহাৰ নাইকিয়াই হৈছে, মানুহেতো চিনিয়ে নাপায়। চ' আজি বলক আমাৰ নিজৰ ঘৰৰ ঢেঁকীটো দেখাই দিম আপোনালোকক, সকলো অংশ এটা এটাকৈ পৰিচয় কৰি দিম বলক। এইটোৱে হ'ল আমাৰ ঢেঁকী, এইটো চাই লওক, ভালকৈ চাই লওক। বলক আমি এতিয়া এটুকুৰাকৈ অংশবিলাক চিনাকি কৰি দিওঁ আপোনালোকৰ লগত। এইটো দেখিছে, যিটো অংশত আমি ভৰিটো দি ঢেঁকী দিওঁ, এইটোক কয় ফিচা বুলি, ফিচা। তাৰপাছত অলপ আগলৈ বলক, আগলৈ বলক, আগলৈ বলক। এই যিডাল লাঠিয়ে ধৰি আছে ঢেঁকীটো, এইটো আখল হলা বা হলখা বুলি কয়। তাৰপিছত সেই আখল হলা বা হলখাডাল য'ত লাগি আছে এই সূতা দুটা, এই দুটাক কোৱা হয় কতৰা বুলি। এইটো সাধাৰণতে ভলুকা বাঁহ বা কাঠেৰে বনোৱা হয়। তাৰপিছত আৰু আগলৈ বলক। তাৰপিছত এডাল থোৰা, আপোনালোকে চবেই চিনি পায়, এডাল থোৰা। থোৰাটোৰ মূৰতে বস্তু খুন্দিবলৈ সুবিধাৰ কাৰণে এডাল লোহাৰৰ গোল এটা দি থৈছে, এইটোক কোৱা হয় গোলচ বা গোল বুলিও কয় বা খামা বুলিও কয়। তাৰপিছত য'ত খুন্দে মেইন বস্তুটো, এই গোটেই বস্তুটোক কোৱা হয় গাড়ীশালী। তাৰপিছত মাজতে যিটো এইটো গাঁতটো আছে, এইটোক কোৱা হয় খুবলি। তাৰপাছত ঢেঁকীটো উঠাই থ'বলৈ এনেকুৱা এডাল লাঠি দিয়া হৈছে, এইডালক কোৱা হয় ঢেঁকীদাং। তাৰপিছত অকলে খুন্দিবলৈ সুবিধা হ'বলৈ বা খুন্দি থকা বস্তুবোৰ অকণমান বৰাই দিবলৈ এনেকুৱা লাঠি এডাল ব্যৱহাৰ কৰে। লাঠিডালৰ মূৰতে এটা কাপোৰৰ খোপা থাকে, সেইটো বৰাই দিবলৈ সুবিধা হয় কাৰণে এই লাঠিডালৰ নাম কোৱা হয় বৰণি মাৰি। তাৰপিছত যেতিয়া খুন্দি থাকিব, তেতিয়া সাধাৰণতে মানুহে বেলেঞ্চটো ৰখাবৰ কাৰণে ওপৰৰ ফালে এডাল ৰছী দিয়া থাকে, যিডালত মানুহে ধৰি লয় এনেকৈ। এইডালক কোৱা হয় সতিনী জৰী বুলি। এতিয়া বলক তাৰ পিছৰডোখৰ আলোচনা কৰোঁ। চাওক, অসমীয়া সমাজত বহুতো পৰম্পৰা বা লোকাচাৰ আছে আমাৰ ঢেঁকী বা ঢেঁকীশালখনক লৈ। ঢেঁকীশালখনক সাধাৰণতে মানুহে লখিমীৰ বাসগৃহ বুলি ধৰে, আৰু সেইটো কাৰণে আগৰ দিনত এনেকুৱা এটা নিয়ম আছিলে যে নতুনকৈ যদি বিয়া পাতি ন-কইনা আনি ঘৰত সোমোৱাই, তেতিয়াহ'লে তেওঁক প্ৰথমতে ঢেঁকীশালখন পৰিদৰ্শন কৰোৱা হয়। তাৰ পাছতে খৰাং বতৰ, অৰ্থাৎ যদি বৰষুণ নহয়, তেতিয়া এনেকুৱা এটা নিয়ম আছে যে ঢেঁকীটো উঠাই পিনি চুৰ কৰি লৈ যায় বহুত মানুহে ৰাতি, আৰু ওপৰমুৱাকৈ পুতি থৈ দিয়ে পথাৰৰ মাজত, তেতিয়া হেনো বৰষুণ দিয়ে। তেনেধৰণৰ এটা লোকবিশ্বাস আজিও বৰ্তি আছে। আকৌ তোলনি বিয়াবিলাকত সাধাৰণতে কেঁচা পিঠাগুড়ি পাউডাৰ নিচিনাকৈ ইউজ কৰে। কিছুমান মানুহে সেই কেঁচা পিঠাবোৰ মুখত সানি ফাকুৱা নিচিনাকৈ ব্যৱহাৰ কৰে, যিবিলাক ঢেঁকীত খুন্দা পিঠা হ'ব লাগে, সাধাৰণতে অকুমাৰী ছোৱালীবিলাকৰ দ্বাৰা খুন্দোৱা পিঠা হ'ব লাগে। তাৰপাছত চাওক, বৃহস্পতিবাৰটো সাধাৰণতে অসমীয়া সমাজত খুব পবিত্ৰ বা গুৰুবাৰ বুলি ভবা হয়। সেইকাৰণে ঢেঁকীশালখনক সেই দিনটোত, সপ্তাহৰ বৃহস্পতিবাৰটোত ধুনীয়াকৈ সাৰি মুচি চাফ চিকুণ কৰা হয়। আৰু কিছুমান জনগোষ্ঠীয় সমাজত এতিয়াও এনেকুৱা নিয়ম আছে যে নতুনকৈ যদি ঢেঁকীশাল স্থাপন কৰে, তেতিয়াহ'লে তেওঁলোকে 3গৰাকী বা 5গৰাকী গোপিনীক মাতি আনি কেঁচা পিঠা আৰু কল তেওঁলোকে খাবলৈ দিয়ে। ঢেঁকী সাধাৰণতে বনোৱা হয় শিলিখা গছৰ কাঠেৰে, যিটো কাঠ আমাৰ শৰীৰৰ কাৰণে ভাল বুলি কোৱা হয়, মানে বনৌষধিৰ গুণ থাকে, আৰু সেই কাঠেৰে খুন্দা যিকোনো বস্তু আমাৰ স্বাস্থ্যৰ কাৰণে ভাল। অতীত কালৰ পৰাই ঢেঁকী দিয়া কাৰ্যটো এটা ব্যায়াম হিচাপে মানুহে ব্যৱহাৰ কৰে। সেইটো কাৰণে পুৰণা মানুহবিলাকৰ চাবচোন ভৰি বিষ বা কঁকালৰ বিষ নাথাকেই, কিন্তু আজিকালি মানুহে এইবোৰ বস্তু এৰি দিছে, গতিকে বেমাৰ আজাৰো বেছি হৈছে। তথাপি ঢেঁকী আমাক লাগিবই, আমাৰ পৰম্পৰা আমি ৰক্ষা কৰিবই লাগিব। এতিয়াও বহুত গাঁৱে ভূঞে ঢেঁকীৰ শব্দ শুনিবলৈ পোৱা যায় বিহুৰ সময়ত, আৰু ঢেঁকী চলি আহি আছে। ইমান সহজে অসমীয়া সমাজৰ পৰা ঢেঁকী কেতিয়াও বিলুপ্ত হৈ নাযায় বাৰু। চ' আপোনালোকে গম পালে ঢেঁকীৰ বিষয়ে কিছুমান কথা, কিছুমান হয়তো জানেই, কিছুমান নাজানে, এতিয়া জানিলে। চ' যদি ভিডিঅ'টো ভাল লাগিলে সকলোৱে ঢেঁকী দিয়ক, কি বোলে লাইক কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰক, আৰু অৱশেষত মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ এনেধৰণৰ স্পেচিয়েল টপিক লৈ মই সদায় আহি থাকিম একো একোটা ভিডিঅ' আপোনালোকৰ বাবে লৈ। বাই বাই।